হাই ফ্ৰেণ্ডছ, কি খবৰ? মই আজি আহিছিলোঁ কাইট ফেষ্টিভেল, গুৱাহাটীত হৈ থকা কাইট ফেষ্টিভেললৈ আহিছিলোঁ। মই ভাবিছোঁ আপোনালোককো অলপমান দেখাওঁ কিনো আছে ইয়াতে কাইট ফেষ্টিভেলত। মই চব দেখাই আছোঁ, ভিডিঅ'টো সেইকাৰণে শেষলৈকে চাই থাকক। এইখন আৰম্ভ হৈছে 5 জানুৱাৰীৰ পৰাই আৰু শেষ হ'ব 12 জানুৱাৰী। আৰু টিকেটৰ মূল্য হৈছে আপোনাৰ ইয়াত 50 ৰুপিজ, এজনৰ 50 ৰুপিজ লয়, মানে 50 টকা ইয়াত সোমাওঁতে এজনৰ। আৰু মই এতিয়া সোমাই আহি দেখিছোঁ এইবিলাক ইমান ধুনীয়া লাগিছে পৰিৱেশটো, চাওকচোন ইয়াৰ। সোমাই আহি এইবিলাক কিনিব পাৰিব, এইবিলাক কাইটবিলাক 400, 500 এনেকুৱা হয় প্ৰাইচবোৰ ডাঙৰবিলাকৰ। কম প্ৰাইজৰো পাই যাব, 100 ৰুপিজৰো আছে, মই দেখাই আছোঁ আপোনালোকক। সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই যাওক, মই চব দেখাম আপোনালোকক। এইবিলাক কম হয়, এইবিলাক 100 ৰুপিজ, 80 ৰুপিজ এনেকুৱা হয় এইবিলাক প্ৰাইচ। এইবিলাক কাইট আপোনালোকে সৰু বাচ্ছাইও এইবিলাক ল'ব পাৰিব মানে। এই ডাঙৰবিলাক ধুনীয়া লাগে ন দেখিবৰ কাৰণে। আপোনালোকে ভালকৈ ভিডিঅ'টো চাওকচোন, ইমান ধুনীয়া লাগিছে সঁচা দেই। মোৰ মানে ইয়াত আহিয়ে লগে লগে ইমান ভাল লাগি গৈছে ন সোমাই পেলাই ভিতৰত। এতিয়া দেখিছে ইয়াতে কাইট উৰুৱাই আছে, এইবিলাক ইমান ভাল লাগিছে ন দেখি পেলাই। ইয়াতে দিনতে আহি মানে বেছি ভাল লাগিছে, সেইকাৰণে আপোনালোকো আহিলেও দিনৰ ভাগত বেছি আহিবৰ কাৰণে ট্ৰাই কৰিব। দিনৰ ভাগত চাগে অলপ বেছি ভাল লাগে, দেখা পায়ো এইবোৰ দেখা পাইছোঁ ন। ৰাতি হ'লে ধৰক অলপ আন্ধাৰো হৈ যায় ন, তেতিয়া মানে লাইট থাকে যদিও মানে দিনত উৰুৱাবৰ কাৰণে বেছি ভাল মানে আহিলেও। মোৰ ভিডিঅ'টো পোৱাৰ আগতে আপোনালোকে কোন কোন আহিছে মোক কমেণ্ট কৰি জনাবচোন। ইয়ালৈ কোন কোন আহিলে, মানে 5 তাৰিখৰ পৰাই আৰম্ভ হৈছে ন। ইয়াতে আহি সঁচাকৈ এই পৰিৱেশটো ইমান ধুনীয়া লাগিছে ন। আপোনাৰ ইয়াত আহি পেলাই অলপ টাইম বহিও থাকিব পাৰি, বহাৰ কাৰণেও ইয়াত জেগা আছে চাইডে চাইডে, মই দেখাই আছোঁ চব। নতুন বছৰ আৰম্ভণিটো কেনেকুৱা গৈছে মোক জনাবচোন, চবৰে ভাল গৈছেনে? আৰু এইবিলাক ধুনীয়াকৈ সজাইছে, মানে ফটো মাৰিবৰ কাৰণেও আপোনালোকে ইয়াতে ধুনীয়া জেগা পাই যাব। মই বেছি একোৱে কৈ নাথাকোঁ, আপোনালোকে খালি ভিডিঅ'টো অলপ উপভোগ কৰক। বহুত ধুনীয়া হৈছে, মানে বহুত ভাল লাগিছে ইয়ালৈ আহি পেলাই, সেইকাৰণে ভালকৈ চাই যাওক আপোনালোকে।
ইয়াতে আহিলে লগতে আপোনাৰ কাপোৰৰ এইবিলাক ষ্টলবিলাকো পাই যাব, মানে বহুতকেইখন ষ্টল আহিছে, মই চব দেখাই আছোঁ কি দোকানবিলাকত কি আছে মই চব দেখাই আছোঁ আপোনালোকক। এইবিলাক টপবিলাক 300 বাই 1 মানে 300 হয় এইবিলাক। সেইকাৰণে চাই যাওক, মই দেখাই আছোঁ চব বস্তু কি আহিছে ইয়াতে। ইয়াতে ষ্টল কেইবাখনো আহিছে, মানে কম নহয় বহুত কেইখনেই আহিছে ইয়াতে। এনেকৈ মানে আৰু দুখন এইকেইখনমান খুলিব বাকী আছে। আৰু এইফালে খোৱা বস্তু মানে ষ্টলবিলাক আছে, এইবোৰ চব এইফালে চাইডে চাইডে বহি পেলাই আপোনালোকে ইয়াত খাবও পাৰিব। যোনে যোনে অহা নাই ন, আপোনালোকে আহক এবাৰ, মানে বিৰাট ভাল হৈছে এইখন কাইট ফেষ্টিভেল। বেছি কেইদিনমানৰ কাৰণে যদিও মানে বিৰাটেই ভাল লাগিছে ইয়াত আহি পেলাই। বেছি দিন নাই, মানে এসপ্তাহ আৰু মানে পূৰা 5 তাৰিখৰ পৰা 12 তাৰিখে মানে যোৱা দেওবাৰৰ পৰা আৰম্ভ হৈছে আৰু এই দেওবাৰে শেষ হ'ব। ইয়াতে সঁচা ফটো উঠাৰ কাৰণে মানে বহুত জেগা পাই যাব আপোনালোকে। যাৰ ফটো উঠি ভাল লাগে ইয়াতে আহিলেই হ'ল, মানে চবেই চেলফি তুলি আছে, ফটো মোবাইল তলত থৈ পেলাইও ফটো উঠি আছে মানে। আৰু এইখন মেখেলা চাদৰ দোকান হয়, এইখনত মানে বিৰাট ধুনীয়া ধুনীয়া মেখেলা চাদৰ আছে। এইখনৰ পৰা আপোনালোকে ল'বও পাৰিব, ধুনীয়া ধুনীয়া মানে মেখেলা চাদৰ আহিছে। আপোনাৰ বিহুও পাইছেহি ন, ইয়াৰ পৰা ল'ব পাৰে। এইবিলাক 1400 এনেকুৱা হয়। কাইটবোৰ উৰুৱাই থকা দেখিছেনে এইবিলাক? আপোনালোকক কেনেকুৱা লাগিলে ভিডিঅ'টো চাই মোক জনাবলৈ নাপাহৰিব কিন্তু। মোৰ এই ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাই আছে মোক কমেণ্ট কৰি জনাবচোন। যদিহে ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে, তেতিয়ালৈ ধন্যবাদ।